ওয়েলকাম জনাইছো অজয় চিনাল ইউটিউব ভিডিঅ'লৈ অল মাই ডিয়াৰ ফ্ৰেণ্ডসকলক মই বকবলকৰ 75 জিপিৰ গাঁঠুপুটা গাঁৱত উপস্থিত হৈছো যিখন গাঁৱত ৰংখৰ আৰু টাইটেন সাজি ওলাইছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব আজি আমাৰ চবে খানা পুৰি আছে যেনিবা মাছ মাংস আৰু মাছো আছে কুনি আছে জঙা আৰু আছে আমাৰ লোকেলটো গাহৰি আছে নে বাইদেউ গাহৰি আছে আমাৰ লগত বাইদেউ কি নাচিব লাগিব মই ৰাভা নাচি দিব অকণমান বিহু নাচি দিব অকণমান গোবিন্দ আপুনি জানিও বিচাৰিছে যে আপোনাৰ পৰা কেনেকুৱা আজি যে প্ৰস্তুতি কেনেকুৱা অলপ চলি আছে আজিৰ প্ৰস্তুতি আমি বিগত সময়ৰ দৰেই হয় কিন্তু এই বছৰ খালি আমি ৰংঘৰৰ মেজিটো সাজিছো এইটো অলপ বিপৰীত হৈছে বাকী আপোনাৰ প্ৰতি বছৰে আমি আমাৰ নিজৰ যিখিনি থলুৱা ব্যঞ্জন লগে লগে আমাৰ পিঠা পনা কলৰ চিপছ নিজে তৈয়াৰ কৰা পিঠা আমাৰ সেই আপোনাৰ নিজে তৈয়াৰ কৰা বা আপোনাৰ নাৰিকলৰ লাড়ু আৰু চুজিৰ লাড়ু আছে এইখিনি থাকিব আৰু লগে লগে আমি ৰঙা চাউলে আমি আচলতে আজি উপভোগ কৰিছো আৰু ঘৰে ঘৰে আছে এইটো আমি ইয়াতে অস্থায়ীভাৱে কৰা হৈছে লগে লগে আমি সমূহীয়াকে ভোজৰ ব্যৱস্থা কৰিছো ইয়াত আপোনাৰ গাহৰি আছে সৰহসংখ্যক যিহেতুকে জনজাতি মানুহ থকাৰ কাৰণে আমি এই অঞ্চলত প্ৰিয় খাদ্য হিচাপে গাহৰিটোক আমি আগত ৰাখিছো তাৰ লগে লগে মুৰ্গী মাংস আছে গাহৰি নোখোৱাবিলাকৰ কি দিছে ইয়াতে লোকেল মুৰ্গী দেখা পাইছো মই লোকেল মুৰ্গী এটা প্লাষ্টিক ব্যৱহাৰ আছে নতে এটা মাত্ৰ প্লাষ্টিক গ্লাছ আছে কিন্তু বাকীখিনি কলৰ দোনাত না মই জাগা খাব নোৱাৰো একদম জাগা নাখাওঁ জাগা অলপ লাগিছে তো বেছি কথা ক'ব নোৱাৰিম এতিয়া কলৰ দনাত ভাত খাবলৈ দিয়া হৈছে যিটো এটা শুভ লক্ষণ আৰু আমাৰ গাঁৱলীয়া অঞ্চলৰ যিটো এটা মাদকতা ইয়াৰ জৰিয়তে প্ৰকাশ হয় ভাল লাগিছে মুৰ্গী মাংস আছে গাহৰি আছে মোৰ সতীৰ্থ ভাইটি এজন আহিছিলে অজয় ৰাভা তেওঁৰ কাৰণে কিন্তু তেওঁ পলাল আমি জানিব পৰা মতে তো ভাতখিনি এনেকৈ থাকিল মই খাই দিছো আৰু অকলে আপুনি খাই আছে এতিয়া অকলে খাই আছো অকলে খাই আমি পাইছে না আজি ৰাইজসমূহতে ৰাইজে আছে মজা লাগিছে তাকো আৰু গাঁৱৰ এজন আমাৰ স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা মই জানিব বিচাৰিম যে কেনেকুৱাকে আজি প্ৰস্তুতি বা কি কি বনাইছে এইফালে আজি ভোগালী বিহুৰ কাৰণে সমগ্ৰ মই অলপ জানিব বিচাৰিছো সামগ্ৰী আমাৰ এই গাধুপুতা গাঁওখন বগৰ থানাৰ অন্তৰ্গত মানে 15 কিলোমিটাৰ নিলগত আছে আৰু এই ভিতৰুৱা গাঁওখনে আজি অসমৰ যিবিলাক ঐতিহ্য সেই ঐতিহ্যবিলাক বিকশাই তুলিবৰ কাৰণে বিগত সময়তো সুন্দৰ সুন্দৰ কিছু প্ৰতিভা ইয়াত মানে তেওঁলোকে বিকশাই তুলিছিল যোৱা সময়তো আৰু আজি তাৰিখত ৰংঘৰ আমাৰ সুন্দৰ ৰংঘৰ কৰিছে
আৰু এইটো আমাৰ টাইটানিক সুন্দৰভাৱে টাইটানিক মানে গঢ়ি উঠাইছে। ইয়াত এটা সুন্দৰ তেওঁলোকৰ মানে কাৰিকৰী প্ৰযুক্তিত তেওঁলোকৰ মানে মনৰ প্ৰতিভাটো বিকশাই তুলিবলৈ সক্ষম হৈছে। আৰু আমি জানিব পাৰিছো যে ইয়াৰ যিজন মূল মানে কাৰিকৰ বা মানে যিজন মূল ব্যক্তি আৰু সেইটোৰো যি মূল ব্যক্তি সেই ৰংঘৰ বনোৱাজনৰ মানে খেলুৱৈ এজন ভাল খেলুৱৈ হয়। তেওঁ কৰ্মব্যস্ততাৰ মাজতো কিছু সময় বাচাই তেওঁ মানে 10 দিন মানতে সেই ৰংঘৰটো কৰি উলিয়াইছে। আৰু লগে লগে ইহঁৰো মানে মেডিকেল পাৰপাছত কিছু অসুবিধা আছিল, তাৰ ভিতৰতো তেওঁলোকে সুন্দৰভাৱে এই গাধুপুতা গাঁৱত এই দুটা মানে প্ৰতিচ্ছবি বিকশাই তুলিব পাৰিছে বা প্ৰতিচ্ছবি ৰাইজৰ আগত দাঙি ধৰিছে। তাৰ কাৰণে আমি সুখী। আৰু আহি থকা সময়ত তেওঁলোকে স্কোপ পালে অকল উজনি অসমৰ প্ৰতিভাবিলাকে নহয়, আমাৰ নামনি অসমৰ এই ভিতৰুৱা গাঁও বিলাকতো যে এনেকুৱা প্ৰতিভা আছে সেইটো অসমৰ ৰাইজক বা ভাৰতবৰ্ষত মানে এইটো দেখুৱাবৰ কাৰণে সক্ষম হ'ব। আৰু এই ক্ষেত্ৰত নিশ্চয় কোনোবা যদি NGO বা কোনো সদাশয় ব্যক্তি আগবাঢ়ি আহে, তেওঁলোকক যদি কিছু সুযোগ দিয়া হয়, তেওঁলোকক যদি মেটেৰিয়েলছৰ পৰা আদি কৰি কিছু যা যোগান যদি দিয়া হয়, সুন্দৰভাৱে আচলতে অৰিজিন যিবিলাক আছে সেই অৰিজিনৰ নিচিনাকৈ হুবহু বনাব পাৰিব। এইটো আমাৰ একেবাৰে বিশ্বাস আছে। আৰু আহি থকা সময়ত আমি নিশ্চয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম এই মানে কাৰিকৰসকলে, এই শিল্পীসকলে যাতে ইয়াতকৈ আৰু বেছি ভালকৈ এই মানে পৌৰাণিক ঐতিহ্যবিলাক মানে হুবহু ৰূপ কৰি বনাব পাৰে। তাৰ কাৰণে আমাৰ নিশ্চয় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আমি থাকিব। গম পালো যে মানে গাঁৱত মানে এনেকুৱা কিছুমান প্ৰতিভা থকা ব্যক্তি আছে, তেখেতসকলে যাৰ ফলত মানে প্লেটফৰ্ম পোৱা নাই বা মঞ্চ পোৱা নাই, যাৰ পৰা তেখেতসকলে আগুৱাই যাব পৰা নাই। আপোনাৰ পৰা আমি নিশ্চয় জানিব পাৰিলো। আৰু এইখিনিতে আমি জানিব বিচাৰিছো যে আজি যি ভোগালী জলপান আপোনাৰ কি আয়োজন কৰিছে আজি এনে ভোগালী জলপান বুলি ক'লে আমাৰ এইটো বিশেষকৈ আমাৰ জনজাতীয় এলেকা, অন্যান্য অজনজাতীয় লোকো আছে ইয়াত, নেপালী ভাইসকল আছে বা অন্যান্য দাস কলিতা ভাইসকলো আছে। যা হওক জনজাতীয় অধ্যুষিত অঞ্চল হিচাপত আমাৰ ইয়াত ভোগালী জলপান বুলি ক'লে প্ৰচুৰ পৰিমাণৰ গাহৰি মাংসৰ ইয়াত ব্যৱস্থা থাকে। যথেষ্ট গাহৰি মাংসৰ কোনো ধৰণৰ ইয়াত অভাৱ নাথাকে। লগে লগে ইয়াত মানে বিশেষকৈ ৰাভাসকলে ব্যৱহাৰ কৰা যিটো চকো, সুন্দৰ প্ৰযুক্তিৰে গাঁৱলীয়া আৰ্হিত বনোৱা চকো, যিটো নেকি অলপ ক্ষতি নহয়, কোনো ধৰণৰ চাইড ইফেক্ট নাই, তেনেকুৱা চকো ইয়াত ব্যৱস্থা থাকে। মানে যিটো মদ মানে থলুৱা আৰ্হিত বনোৱা যিটো মদ, সেইটোৰ ব্যৱস্থা ইয়াত থাকে। আৰু সেইবিলাক খাই ইয়াতে নাচি বাগি সকলোৱে কোনো ধৰণৰ মানে ভেদাভেদ নাৰাখি ৰং ৰহস্যৰে ৰঙালী বিহু ভোগালী বিহুটো খুব সুন্দৰভাৱে ইয়াত মানে উদযাপন কৰে। বিগত সময়তো সুন্দৰভাৱে উদযাপন কৰি আহিছে।